Hey guys, এতিয়া প্ৰায় বাজিছে ৰাতিৰ 2টা বাজিল। তো কুকুৰটো নতুনকৈ আনিছোঁ। তো মানে কি হৈছে নাজানো, মই নাথাকিলে ই টোপনি নাযায়। তো এনেকৈ লৈ আছোঁ ইয়াক। তো আজি ৰাতি 2টা বজাৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই যাব আৰু আপোনালোকে ক'ব পাৰে যে মই ৰাতিও লিপষ্টিক লগাই আছোঁ। মানে মই ভিডিঅ' বনাই আছিলোঁ, ৰাতিয়ে ভিডিঅ' বনাওঁ কৈছোঁৱে মই, আৰু লিপষ্টিকখিনি গুচোৱা নহ'ল আৰু। লিপষ্টিকখিনি আছে দে, বেলেগ একো নাই। প্ৰথমতে এবাৰ উঠিলোঁ মই 1টা বজাত, উঠি তাক গাখীৰ খোৱালোঁ, আকৌ শুই থাকিল। এতিয়া আকৌ 2টা বজাত উঠিছে। আকৌ মই এনেকুৱাকৈ 2টানিত মই গাখীৰ আকৌ মই এনেকুৱাকৈ 2টানিত গাখীৰ থোৱা আছে, তো খোৱালোঁ। খোৱাৰ পিছত আকৌ টোপনি গ'ল। আকৌ উঠিব লাগিব পাৰে, তো ভিডিঅ'টো চাই থাকিব আৰু দিনটো কি কৰে চাই থাকিব। চাওক, প্ৰায় 2টা বাজিছে ৰাতিৰ, আৰু সেই বোলো তেনেকৈ চাব পাৰে ৰাতি হৈছে পূৰা, আৰু ই এনেকৈ শুই আছে। ইয়াৰ ওপৰত ঢাকন দিওঁ বাৰু, এনেকৈ শুই আছে। কাপোৰ পিন্ধাইছিলোঁ, কাপোৰ নিপিন্ধে সি। কুকুৰটো শুৱাই থলোঁ। এতিয়া ময়ো আকৌ উঠিব লাগিব, কাৰণ মই জানো সি আকৌ সাৰি পাব, আৰু সাৰি পালে সি মানে বহুত বেয়াকৈ চিঞৰি থাকে। তো আকৌ উঠিব লাগিব। মই মানে কুকুৰটো অনা আজি 2দিন হ'ল, আজিৰে 2দিন হৈছে মাত্ৰ। তো চাই যাব। সেই গাইজ, সেই ৰাতিপুৱাৰ পৰা মানে যোৱাকালি 1টা বজাৰ পৰা এতিয়া একেবাৰে মই সন্ধিয়া 5 বজাত আপোনালোকক লগ পাইছোঁ। মানে হ'ল কি, দিনটো কুকুৰটোৰ লগতে বিজি থকা গ'ল, আৰু মোৰো কিছুমান কাম আছিল। তো ভিডিঅ' বনোৱা একেবাৰে নহ'ল, মই পাহৰি থাকিলোঁ। এতিয়া ভাবিছোঁ কুকুৰটো মানে সৰু সৰু কিবা পোকবোৰ হৈছে, তো তাত পাউডাৰ পাই বোলে, তো সেইটো আনিবৰ কাৰণে যাওঁ আমাৰ ওচৰতে চকলৈ। আৰু বাকীখিনি মই ৰাতি কি খুৱাওঁ, কি কৰোঁ দেখুৱাই যাম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব দেই। মই আনিলোঁ, মানে প্ৰথমতে এইটো দিলে, এইটোতে পাউডাৰ দিছে, আৰু এইটো লগাবৰ মানে গা ধুৱাবৰ কাৰণে দিছে। তো মই আহি মানে লগাই দিলোঁ কুকুৰটোক। মানে দিয়াৰ লগে লগে মানে বস্তুবোৰ মৰিব ধৰিছে, আৰু মানে বস্তুবোৰ মৰি মৰি ওলাই আছে, পোকবোৰ যোনবোৰ আছিল আৰু। তো মই কুকুৰটো দেখুৱাই আছোঁ, ৰ'ব। তো এইটোৱে মোৰ কুকুৰটো, মই এনেকৈ ৰাখিছোঁ। ৰাতি মই ঘৰত নিম বাৰু। এতিয়া এইটো সন্ধিয়া সময়ত মই এনেকৈ ৰাখোঁ ইয়াক। কাপোৰ পিন্ধাই দিছিলোঁ, সি কাপোৰ নিপিন্ধে। তো এনেকুৱা কৰি আছে এইটোত লগোৱাৰ পিছত, আৰু বস্তুবোৰ মৰি আছে। দেখিছেনে আপোনালোকে? সেই সন্ধিয়াৰ পৰা তাক মই গাখীৰ আৰু বিস্কুট খোৱালোঁ। এতিয়া ভাত খুৱাম বুলি ভাবিছোঁ, আৰু সি মোৰ তাত প্ৰায় এনেকৈ শুই আছে। মানে মোৰ তাত মানে এনেকেই সি শুই থাকে। আৰু আজি ৰাতি বা কি কৰে নাজানো। আজি ৰাতি কি কৰে অহাকালি ভিডিঅ'টোত পাব। তথাপিও আজি ভিডিঅ'টো এনেকৈ শেষ কৰিম আৰু অলপ পিছত। আৰু ইয়াক কিবা এটা খুৱাই লওঁ, ৰাতি যিহেতুকে হৈছে। এতিয়া গাখীৰ নোখোৱাওঁ ভাবিছোঁ, ভাত খালে ভাতে খাব। আৰু মানে ইমান মই নাজানো ন, মই আগত পুহি পোৱা নাছিলোঁ। কুকুৰবোৰৰ এনেকুৱা কিহৰ কাৰণে হয়, বা পোকবোৰ কিহৰ কাৰণে হয় জনাবচোন। আৰু কেনেকৈ ৰাখিলে নোহোৱাকৈ থাকে। মানে মই অনাৰ লগে এনেকুৱা নহয় যে মই পুহিছোঁ। বহুতে ভাবিব যে মই লেতেৰাকৈ ৰাখিছোঁ, সেইটো কাৰণে হৈছে, বা মই চোৱা নাই, সেইটো নহয়। মই অনাতে লগতে আহি গৈছে পোকটো। মই আনিব আজি 3 দিন হ'ল। তো মই আনাতে আহি গৈছে। মই গা ধুৱালোঁ, যোৱাকালি গা ধুৱালোঁ, আজি গা ধোৱা নাই, আকৌ অহাকালি ধুৱাম। তো সেইটোৱে আৰু। বহুতে ভাবিব মই লেতেৰাকৈ ৰাখিছোঁ বুলি, নহয়, মাকৰ লগতে আহোঁতে আহিছে। আৰু কেনেকৈ ঘৰুৱা পাৰে যায়, আপোনালোকে মোক কমেণ্টত জনাব। এতিয়া মোবাইলটো দীঘলকৈ ৰাখিছোঁ মানে, আৰু ক্ষমা কৰিব, মানে এনেকৈ পথলীয়াকৈ থ'লে মানে কাপোৰ পিন্ধাটো দেখা চাইনি, কাপোৰ পিন্ধাটো মানে দেখুৱাব নোৱাৰে। তো মই ইয়াক কাপোৰ পিন্ধাই ৰাখোঁ। ই বাৰে বাৰে মানে খুলি দিয়ে, ই কাপোৰ নিপিন্ধে।
থাকে অলপ সময় পিন্ধি থাকে, তাৰপিছত নিজে মানে খুলি পেলায়। তো মই ইয়াক কাপোৰ পিন্ধাই দিওঁ আৰু একবাৰ দেখুৱাই দিছোঁ মই কেনেকৈ, মানে বহুত আছে এনেকুৱা কাপোৰ। আৰু কি জানে আপোনালোকে, মই ইয়াক নেইল পলিচ লগাই দিছোঁ, দেখিছে? এইটো ব্লু কালাৰৰ নেইল পলিচ লগাই দিছে। ই ফিমেল নহয়, ই মেলে, বাট মই ইয়াক নেইল পলিচ লগাই ৰাখিছোঁ। আৰু ইয়াৰ নামটো মই অহা ভিডিঅ'টোত ক'ম। আপোনালোকে চাব পাৰে মই কেনেকৈ কাপোৰ পিন্ধাইছোঁ তাক। কাপোৰ নিপিন্ধে সি, কাপোৰ পিন্ধা নাই সি। কাপোৰ পিন্ধ। কাপোৰ নিপিন্ধে সি, কামুৰি ধৰে কাপোৰটো। এনেকৈ কণী দিয়ে এইটো ভাতটো সানি দিছোঁ মই, তো ই খাব চাগে নাজানো। তেনেকৈ সামৰণি মাৰিছোঁ। টোপনি লাগিছে, মই টোপনি যাওঁ, আৰু মোৰ কুকুৰটো মানে এতিয়া শুয়ে গ'ল, মই দেখুৱাই আছোঁ। এই ইয়াৰ ভিতৰতে সি আছে, শুয়ে গ'ল সি। তো এনেকৈ ৰাখিছোঁ আজি ইয়াক। আৰু নেক্সট ভিডিঅ' কেনেকুৱা বিচাৰে আপোনালোকে জনাব মোক কমেণ্টত, আৰু তেনেকুৱা ভিডিঅ' আনিম বুলি চেষ্টা কৰিম আনিবলৈ। তো থেংক ইউ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।